শ্ৰেণীকোঠাত শিক্ষক এজনৰ শিক্ষাদান প্ৰক্ৰিয়া তেতিয়া সাৰ্থক হয় যেতিয়া শিক্ষাৰ্থীৰ শিক্ষা গ্ৰহণৰ কাৰণে মনোযোগ সৃষ্টি কৰা হয়, আগ্ৰহী কৰি তোলা হয় আৰু শিক্ষক এজনে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিয়েই শিক্ষাৰ্থীসকলৰ মনোযোগৰ প্ৰতি প্ৰথমে দৃষ্টি ৰাখে, তাৰপিছত মনোযোগ সৃষ্টি কৰাৰ কাৰণে বিভিন্ন ধৰণৰ পৰ্যালোচনা কৰে, আলোচনা কৰে আৰু তাৰপিছত শিক্ষাদান প্ৰক্ৰিয়া আৰম্ভ কৰে। যিহেতু ক'ভিড পৰিস্থিতিৰ কাৰণে শিক্ষাৰ্থীসকলক অনলাইনৰ যোগে শিক্ষা দি থকা হৈছে। শ্ৰেণীকোঠাত শিক্ষক এজনে যেনেদৰে শিক্ষা দিয়ে ছাত্ৰ ছাত্ৰীক, ঠিক তেনেদৰে অনলাইন মাধ্যমৰ যোগেদিও শিক্ষা দিয়া হয়। অনলাইন ব্যৱস্থাত শিক্ষক এজনৰ কাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হয়। অনলাইন ব্যৱস্থাৰ শিক্ষাত শিক্ষক এজনে শিক্ষাৰ্থীৰ আৰ্থ-সামাজিক দিশটো চাব লগা আৰু সেই সুবিধা মতেহে শিক্ষক এজনে শিক্ষা দিয়ে। অনলাইন শিক্ষা ব্যৱস্থা কেৱল শিক্ষক এজনে সাৰ্থক কৰিব নোৱাৰে, সফল কৰিব নোৱাৰে। ইয়াক সফল কৰিবলৈ হ'লে শিক্ষাৰ্থীৰ অভিভাৱকৰ গুৰুত্ব অপৰিসীম। অনলাইন শিক্ষা ব্যৱস্থাটো কেৱল এজন শিক্ষকেই বা এখন স্কুলেই ইয়াক সফল কৰিব নোৱাৰিব। ইয়াক সফল কৰিবলৈ হ'লে শিক্ষাৰ্থীৰ অভিভাৱকৰ গুৰু দায়িত্ব আছে। যেতিয়া ল'ৰা ছোৱালীক অনলাইনত শিক্ষকে ভিডিঅ'ই হওক, অডিঅ'ই হওক বা প্ৰজেক্টৰ যোগেদিয়েই শিক্ষাদান কৰে, সেইবোৰৰ ওপৰত যাতে অভিভাৱকসকলে মনোনিৱেশ কৰে বা গুৰুত্ব দিয়ে। অৰ্থাৎ নিজৰ ল'ৰা ছোৱালীয়ে অনলাইনত ক্লাছ কৰিছেনে নে মোবাইল লৈ, লেপটপ লৈ গেম খেলিছে বা অন্য কিবা চিনেমা চাইছে, এইবোৰ দিশৰ ওপৰত চকু দিব লাগিব। ইয়াৰ উপৰিও যেতিয়া শিক্ষকে হোমৱৰ্ক দিয়ে, ল'ৰা ছোৱালীবোৰক দিনে দিনে যিবোৰ গৃহকৰ্ম দিয়ে, সেইবোৰৰ ওপৰত যদি অভিভাৱকে চকু নিদিয়ে, তেতিয়াহ'লে এই অনলাইন শিক্ষা ব্যৱস্থা কেতিয়াও সফল নহ'ব। সেয়ে অনলাইন শিক্ষা ব্যৱস্থা সফল হ'বলৈ হ'লে অভিভাৱকে প্ৰত্যেক দিনেই ল'ৰা ছোৱালীৰ অনলাইন শিক্ষাৰ বা অনলাইন ক্লাছৰ পৰ্যালোচনা কৰিব লাগিব। কি শিকালে, কি দিছে, কি হোমৱৰ্ক কৰিছে, কোনটো পাৰা নাই, এই সকলোবোৰ দিশ অভিভাৱকে চাব লাগিব। তেতিয়াহে অনলাইন শিক্ষা ব্যৱস্থা সম্ভৱ হ'ব। নহ'লে অভিভাৱকে যদি শিক্ষকৰ ওপৰতে সকলোবোৰ এৰি দিয়ে, তেতিয়াহ'লে এই অনলাইন শিক্ষা ব্যৱস্থা কেতিয়াও সম্ভৱ নহ'ব।